খ্যাতিকা ট্ৰেভেল জাৰ্নিলৈ স্বাগতম তোমাক। নমস্কাৰ। প্ৰথমতে সমূহ নাম ধৰ্মী ৰাইজক আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত বেছি ভাল লাগিছে ৰাইজৰ সঁহাৰি পাই। তোমাৰ অনুভৱ কেনেকুৱা? প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ ভিডিঅ'টি চোৱাৰ বাবে। লগতে যিবিলাকে বিপক্ষে কমেণ্টবিলাক কৰি আছে তেওঁলোককো অনুৰোধ জনাওঁ যে এইটো মই ভাবোঁ এইটো বিপথে নিয়া নাই, কাৰণ নাগাৰা নাম এটা কাহিনীত গোৱা হয়। আমি যেতিয়া কাহিনীটো গোৱা হয় তাতে কৰুণ হাস্য বা বহুত বিভিন্ন ধৰণৰ বিয়া গীতৰো সমাহাৰ তাতে থাকে। গতিকে তাতে কিছুমান সংযোগ কৰিব লগা হয়। কেতিয়াবা কিছুমান মানুহবিলাকে কিছুমান ভিডিঅ' কৰে বা সেইটো ভিডিঅ' ভাল পালে ৰাইজে সেইবিলাক আগুৱাই নিয়ে। মই ভাবোঁ বেংক পাৰ্টিটো ইমান বেয়া নহয়, কাৰণ এইটো আমাৰ লোক সংস্কৃতিৰ ভিতৰতে পৰে। গতিকে যদিও কোনোবাই বেয়া কমেণ্ট কৰি আছে তেওঁলোকক অনুৰোধ জনাওঁ যে এইবিলাক বেয়া কমেণ্ট নকৰিব, বা যিখিনি ভুল হৈছে তেওঁলোকে শুধৰাই দিয়ক যাতে আগলৈ আমি আগবাঢ়ি যাব পাৰোঁ। প্ৰথমতে আমাৰ যিজন গুৰু হয় তেওঁ গুৰেশ্বৰৰ হয় মেদিনী মোহন নাথ দেৱ, শিল্পী পেঞ্চনাৰ। তেওঁ আমাৰ ওচৰৰ মন্দিৰ এটাত নাম গাব আহিছিলে। তাৰপিছত দেউতাই ক'লে যে ইমান ধুনীয়াকৈ নাম গাইছে বা সমাজখনে ইমান ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে, চোৱাচোন তুমিও পাৰিবা নেকি? তেতিয়া মই ক'লোঁ হ'ব দিয়া, তাল নাগাৰা আনি দিবা। তেতিয়া ইজনে সিজনে সহায় কৰিলে, দুই এজনে নাগাৰা তালো দি দিছিলে প্ৰথমতে। তাৰপাছত লাহে লাহে নিজে বস্তুবোৰ আনিলোঁ। তাৰপাছত লাহে লাহে শিকি আজি এইখিনি পাইছোঁহি। বহুত বেছি ভাল লাগিছে, আৰু ৰাইজৰ ইমান মৰম। আৰু যোৱাকালিৰ পৰাতো বহুতে ফোন কৰি খবৰ লৈ আছে, শুভেচ্ছা দিছে, বহুতে নামৰ কাৰণেও যোগাযোগ কৰিছে। বহুত বেছি ভাল লাগিছে। বৰ্তমান কি কৰি আছা? মই বৰ্তমান পঢ়ি আছোঁ। বৰ্তমান BA ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছোঁ, বিদ্যাভাৰতী মহাবিদ্যালয়, শিঙালপাৰাত হয়। আৰু মই সৰুৰ পৰাই ডান্সৰ লগত জড়িত। যদিও ডান্সৰ লগত জড়িত আছিলোঁ তথাপিতো এতিয়া নামৰ কাৰণে অলপ ডান্সটো বাদ দিব লগা হৈছে আৰু পঢ়ি আছোঁ। ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ? যিমান দিন পাৰোঁ নাগাৰা নামৰ লগত জড়িত হৈ থাকিম। আৰু এতিয়া থাকোঁ বুলিয়ে থাকিব নোৱাৰি, যিমান দিন পাৰোঁ সমূহ নাম ধৰ্মী ৰাইজৰ আগত নাম পৰিৱেশন কৰিম। আশীৰ্বাদ কৰিব আপোনালোকে। এইবাৰ আটাইকে মাত্ৰ ধুনীয়া ৰৈ আছোঁ বস্তা হা। বঢ়িয়া বিয়া ঘৰত আহিলোঁ, বিয়া গীত এটা দেখোন লগে দিলে ভাল নালাগে দেখোন। বেংক পাৰ্টি বুলি ক'লে ইহঁতে গা হাতখন এখন কৰিছে। বঢ়িয়া দিয়া পিছে বেংক পাৰ্টি নাই, ডাঙৰ ভিনে ঠিকে কথা কৈছে। বঢ়িয়া দিয়া পিছে বিয়া গীত এটা সোনকালে লগাই দিব লাগে, আৰু আপোনালোকে নধৰে ধরব বা ইহঁতৰ এরকম বেশি হৈছে। বঢ়িয়া তাৰ পিছত বিয়া গীতটো ধরবি। ঐ আকাশত ওলাইছে বঢ়িয়া হৈছিল বোলে। আকৌ ভাল লাগে দিয়, এবাৰ ধরবি একেলগে। ঐ আকাশত ওলাইছে আকাশী তৰা, বঢ়িয়া এ দৰা কইনা দেখোন বৰ মৰম লগা। পাত তহঁতৰ কইনাটো দিকে বেছিকে চাইছা নেকি? কইনাটো দিকে বেছিকে চাইছা? বেলেগৰ আপি নাচা সেইকাৰণে আপি চাই আছে বোলো আহি। বঢ়িয়া বেছিকে চাইছা? বাচা নাচাবি। কিয়া কৈছ না? বেছি কৈ নাচাবি, মুখ লাগি যাব। নহ'লে
ভিনিয়া গম পাইছিয়া নহ'লে কি হ'ব জানে নহ'লে আমাৰ মালিনী বাই কৈ দিওঁ নেকি আমাৰ কৈ দিওঁ নেকি আমাৰ মালিনী বাই আমার মালিনী বাই বিয়া ঘৰত আহিলো সব বস্তু দেখা পালো কিন্তু বনিহাত বিয়া ঘৰত আহি বনিহা বিয়া ঘৰত আহি এটা বস্তু দেখা পোৱা নাই বনিহা বিয়া ঘৰত বেংক পাৰ্টি মাতা নাই নেকি মাতছি কোনফালে আছে পিছফালে আহিছা নেকি সিহঁতৰ গছত উঠি লৈছে বনিহা বিয়া ঘৰৰ কথা কিমান সকল আয়তী আছে বনিহাতে সোনকালে বেংক পাৰ্টি আৰম্ভ কৰিব লাগে বনিহা তহঁতে নানছা নাচবি দেৱীচাই বেংক পাৰ্টি আৰম্ভ কৰিব লাগে আৰু বাছা তহঁতে কিন্তু নাচব লাগিব আৰু বনিহাতে তেতিয়া যে এটা খুৰাই যে মোক যে কৈছিল বেংক পাৰ্টি বুলি ক'ত গেলে আহিব বনিয়া দেৱীচাই সোনকালে বেংক পাৰ্টি আৰম্ভ কৰিব দাও আৰু বনিয়া তহঁতেও কিন্তু নাচব লাগিব আপোনালোকে কিন্তু সকলোৱে নাচব ডাঙৰ ভিনিয়ে আপুনিও নাচব লাগিব আৰম্ভ কৰিব দাও আপোনালোকে বেংক পাৰ্টি আৰম্ভ কৰক আৰু বনিয়াতে তহঁতেও কিন্তু নাচবি আপোনালোকে বেংক পাৰ্টি আৰম্ভ কৰক দে বনিয়াত একেলগে বজাবি পে 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 বেংক পাৰ্টি আজি ইমান যে ঠগা হৈছে বনিয়াতে বেংক পাৰ্টি জাগুৱা পাৰা নেকি সেইকাৰণে মস্ত ঠগা হৈছে বনিহা তহঁত তেতিয়া ডেকা মুখাই গালিও নাচিলিও আমি দেখো বুঢ়ীকেইটা থাকিলো দেখোন কিবা অলপ নাগায়